পোজ দিছে একেবাৰে ৰেডি আমাৰ আইলেণ্ড দিনাই আজলি ছোৱালী নাচি একেবাৰে প্ৰাইজ পাবলৈ সক্ষম হ'ল দুলীয়াজান ক্লাবত ভগৱন্তৰ চৰণত অকণমানি পায়স আগবঢ়াই আজি যিহেতু তাই প্ৰথম নাচিব সেয়েহে এখনি শৰাই আগবঢ়ালোঁ আৰু এনেদৰে ক'ত নাচিবাগে নামপুৰা দুলীয়াজান কোৱা দুলীয়াজান কি নাচিবা আজলি আজলি ছোৱালী বা নাচিব জানা জানো জানা ফটো মাৰা নেকি বাহ দিছোঁ একদম ফটো মাৰাত ব্যস্ত মজা এইফালে মোৰফালে চাই দিয়া বাহ দিছোঁ এনেকৈ এইফালে চাইলেঞ্চ হোৱা লাগি আছে অঁ লগালাই এই মেকআপ বেয়া কৰিলাই বেয়া নকৰিবা আকৌ ধুনীয়াকৈ থাকিবা দেই হেল্ল' এভৰিৱান কি খবৰ সকলোৱে নিশ্চয় ভালে খুলে আছে সকলোৱে আৰু মোৰো ভাল আৰু আমি আজি ওলাইছোঁ আমাৰ অকণমানজনীক নচুৱাবলৈ দিনা কি কৰি আছে অঁ আমি ৰেডি হৈ গ'লোঁ আৰু এই বৰ ছোৱালীজনী যাব অঁ কি কৈছা এইফালে টালি টোপোলা লৈ ৰেডি দুলীয়াজান ক্লাব জানো অকণমান নেকি যদি দেখাম আজি সম্পূৰ্ণ ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব নে কি কয় কৈ দিয়া কিবা চাই থাকিব ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট শ্বেয়াৰ হ'ব আৰু তেন্তে আজিলৈ ওলাইছোঁ খুৰীহঁতৰ ফুলখিনি চাওকচোন ইমান ধুনীয়া ফুলিছে দেখি একদম মনটো ভাল লাগি গৈছেগৈ আৰু এই পোকে নধৰিবৰ কাৰণে হালধি দি থৈছে এনেদৰে পোক নধৰে আপোনালোকেও দিব পাৰিব ঔষধি গুণ হালধি এনেদৰে দি থৈ দিলে দুলীয়াজান ক্লাবত আৰু এইফালে গাড়ীৰ ভিৰ দেখি আপোনালোকে গম পাইছে কিমান হ'ব পাৰে দেখিছে অলপ পৰিৱেশটো দেখুৱাই দিছোঁ পাই গ'লোহি দেখুৱাই দিছোঁ ক্লাবৰ দৃশ্য আৰু আমাৰ নাচনী বাইদেউ নাচিবলৈ সাজু যিহেতু ক্লাব আহি পালোহি তেন্তে ব'লকচোন ভিতৰৰ দৃশ্য অলপ দেখুৱাওঁ আপোনালোকক আৰু এয়া হ'ল ক্লাবৰ ভিতৰত আৰু বহুত ধুনীয়া ক্লাবটো চাৰিওফালে AC ফিট আছে আৰু ধুনীয়া একদম পূৰা শান্তি পৰিৱেশ আৰু তেতিয়ালৈকে আমাৰ কম্পিটিশ্যন আৰম্ভ হৈয়ে গৈছিলে সকলো ল'ৰা ছোৱালীবিলাকে নৃত্য পৰিৱেশন কৰিবলৈ আৰম্ভ কৰি দিলে আমি গৈ পাওঁ মানে প্ৰায় 6-7টামান পাৰ হ'লেই ইতিমধ্যে আৰু পিছফালে বেছি ভিৰ নাই আগফালে অলপ আছে আৰু আহি আছে আচলতে যিবিলাক খবৰ পাইছে ক শাখা খ শাখা গ শাখা 3টা শাখা আছে যিহেতু সেয়েহে এতিয়া ক শাখাৰখিনি আৰম্ভ হৈ আছে আৰু ক শাখাৰ কম্পিটিশ্যনৰ ল'ৰা ছোৱালীবিলাক আহি আছে খুৰী আৰু সকলোৱে আমাৰ এইফালে আইলেণ্ড দিনা আৰু গাৰ্গীয়ে কথা পতাত ব্যস্ত তেনেই পূৰা নৃত্য চাই আৰু এয়া আমাৰ তাই লিপষ্টিক গ'লগৈ দেখিছে এটাৰ পাছত আন এটা ইমান ধুনীয়া ধুনীয়া গানত নৃত্য পৰিৱেশন কৰিছে ল'ৰা ছোৱালীবিলাকে আৰু এইফালে আমাৰ আইলেণ্ড ডিনাৰো আৰু যে প্ৰথম ষ্টেজত নাচিছে ফাৰ্ষ্ট টাইম আৰু ইমান ধুনীয়াকৈ নাৰ্ভাছ নোহোৱাকৈ যে তাই নাচিবলৈ সাহস কৰিলে বহুত ভাল লাগিলে আমি সকলোখিনি মানে বহুত ভয় লাগি আছিলে তাই যে নাচিব পাৰিব নে মাজে মাজে ৰখি যাব কিন্তু একো নকৰিলে অৱশ্যে ধুনীয়াকৈ নাচিলে ভাল লাগিলে সকলোৰে আৰু তাই এনেদৰে ষ্টেজত ফাৰ্ষ্ট টাইম নাচিছে যদি তাই নাৰ্ভাছ নাই হোৱা কিন্তু তাইতকৈ মোৰ বেছি ভয় লাগিছিলে তাই কি কৰিব কি নকৰিব কিন্তু সকলোখিনি ভালে কুশলে কৰিলে যেনিবা আৰু এনেদৰে নাচি তাই যে কিবা এটা পাব মইতো সেয়া ভবাই নাছিলোঁ আৰু মই আচলতে তাইক এনেই নাচক অলপ লাজ ভয়বিলাক ভাঙক বুলিয়ে এনেদৰে কম্পিটিশ্যনত ভাগ লৈছিলোঁ আচলতে তাইক আগুৱাই দিছিলোঁ কিন্তু সেই অনুপাতে তাই সেই কথা ৰাখিবলৈ সক্ষম হ'ল ভাল লাগিলে বহুত মনটোত আৰু যি কি নহওক তাই কিবা এটা যে এনেদৰে নাচি কিবা এটা পাবলৈও যে সক্ষম হ'ল আৰু ভাল লাগিলে সেইটো এইফালে গাৰ্গীয়েও খুব ধুনীয়া এটা গানত নৃত্য পৰিৱেশন কৰিছিলে আজি মন্দিৰৰ দুৱাৰ খোলা বুলি এই গানটো খুব ধুনীয়া লাগিছিলে তাই নৃত্য পৰিৱেশন কৰি থাকোঁতে আৰু এয়া ইমান সুন্দৰ গানবিলাকত নাচিছে যদিও মই সেই গানৰ ভলিউমটো দিব পৰা নাই কাৰণ যিহেতু কপিৰাইট লগাই দিয়ে ভিডিঅ'বিলাকত সেইকাৰণে পিছত বেয়া লাগে কপিৰাইট লগাই দিলে সেইকাৰণে তাই যিহেতু এইবাৰ একেবাৰেই প্ৰথম আৰু সকলোৱে যেন কৈছে যে ভাল নাচিছে বুলি শুনি এনেই ভাল লাগিছে এইয়া এইফালে কিবা দিছে তাই ভালে পাইছে সেইখিনি অপেক্ষাতে আছিলে আপুনি এবাৰ সেইখিনি অপেক্ষাতে আছিলে বহুতাই কিবা আনি খাবলৈ দিছে
সেইখিনি অপেক্ষাতে অথনি মোক মাছুটো চৰ্ত কৰি থৈছিলে হেৰি ভালকৈ নাছিলে দিবা নাই বুলি চালে নাই তাই নাচ কৰিলে ন বহুত ল'ৰা ছোৱালী হৈ গৈছিলে 69টা 70 এতিয়া ক শাখা শেষ হৈছে আকৌ খ শাখা আছেই খ শাখা গ শাখা আছে বহুত ৰাতি হ'বগৈ একদম এতিয়া আৰু আমি আমাৰ ক শাখাখিনি শেষ হৈছেগৈ এতিয়া আৰু বেছি দেৰি নকৰোঁ যিহেতু তাইৰো ভোক লাগিছে তাইক মানে চৰ্ত আছিলে তাই ভালকৈ নাছিলে মানে যিহেতু এইবাৰ প্ৰথম নাচিছে ন আৰু ভালকৈ নাছিলে মানে তাইক কিবা খুৱাম বুলি মানে কিবা চৰ্ত এটা আছিলে তাইক তাইক খুৱাব লাগে কি খাবা তুমি কি খাম বুলি কৈছিলে ডেইৰী মিল্ক চিল্ক অৰিঅ' চিল্ক বাপৰে ডেইৰী মিল্ক চিল্ক অৰিঅ' চিল্ক ফুটচুট তোমাৰ বেকাৰ হৈ গ'ল যে ফটো কি কৰি দিলা ফুলটো মায়ে কৰিলে মেকআপ গুচি গ'লগৈ আমনিও পালে আচলতে বহুত দেৰি হ'ল ধুনীয়া অহা আৰু এতিয়া তাই ভোকো লাগিছেগৈ তাৰপিছত সেইটো কাৰণে এতিয়া তাইক লৈ যাওঁ আৰু কিবা এটা খুৱাই লওঁ প্ৰথমতে তাৰপিছত যাম তাইৰ ঘৰলৈ আৰু এতিয়া হৈয়ে আছে বহুতখিনি আছেই আমি যাওঁগৈ তাতে আজিলৈ বাই বাই ভিডিঅ'টো ইমানতে সামৰিছোঁ